নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান শৰতৰ আগমন। জানো আহক এই শৰতৰ বিশেষ আকৰ্ষণ শেৱালি ফুল আৰু পাতৰ ঔষধি গুণৰ কথা। সন্মুখত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱ মানে শৰৎ ঋতু। শৰৎ মানে শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুৱাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ। শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা, সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। কেৱল শেৱালি ফুলেই নহয়, ইয়াৰ পাতৰো আছে বহুত ঔষধিযুক্ত গুণ। শেৱালি ফুল আৰু পাতৰ গুণাগুণসমূহ হৈছে: শেৱালি ফুলৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ, কাহ ভাল হয়। শুকান শেৱালি ফুল দৰিকণাৰ মাছ বা পুঠি মাছৰ লগত থপথপীয়াকৈ ৰন্ধা আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক। ইয়াৰ দ্বাৰা পাচন শক্তি বৃদ্ধি হয়। শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়। কাহ, চৰ্দি, টনচিলাইটিছ, ফেৰিনজাইটিছ, চাইনাচাইটিছ, ব্ৰংকাইটিছ, হাঁপানি বা এজমা আদি ৰোগত শেৱালি ফুলৰ পাত আৰু ফুল ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। সৰু ল'ৰা-ছোৱালীৰ কৃমি, পেলু হ'লে শেৱালিৰ ফুলৰ পাতে সুফল দিয়ে। চুলি সৰা, অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায়। শেৱালি ফুলৰ কোমল পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেইখিনি চেপি 10-12 মিলিলিটাৰ ৰসৰ লগত অকণমান মৌজোল মিহলাই দিনে 3বাৰকৈ কেইদিনমান খালে মেলেৰিয়া জ্বৰকে ধৰি যকৃত, প্লীহা, পাত বিষ আদিৰ নিৰাময়ৰ লগতে ৰক্ত পৰিশোধনৰ জৰিয়তে চৰ্মৰোগ নাশ হয়। শেৱালি ফুল অকণমান কলখাৰ দি খালে ইয়াৰ ঔষধি গুণ বাঢ়ি যায়। বিশেষকৈ টনচিলাইটিছ, ফেৰিনজাইটিছ, চাইনাচাইটিছ ৰোগত ই সুফল দিয়ে। লিভাৰৰ বিভিন্ন ৰোগত শেৱালি ফুল উত্তম পথ্য। মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত শেৱালিৰ পাত উপকাৰী। মালয়েছিয়া, ইণ্ডোনেছিয়া আদি দেশতো শেৱালি পাত এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। গতিকে আজিলৈ ইমানেই। কেনে পালে ভিডিঅ'টি? যদি ভাল পালে তেন্তে চেনেলটি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।